ভল ভল কি কৰি আছ তই? এনেই আছো মা। বায়েৰলৈ ফোন এটা লগাচোন। হ'ব মা। হেল্ল' বা কি কৰিছ? ভাইটি, মই অলপ পঢ়ি আছো। তই কি কৰিছ? মই এনেই আছো। ভালনে তোৰ? ভাল ভাল। তোৰ ভালনে? ভাল। মাক দিছো। হেল্ল' পূজা, কি কৰিছ তই? মই অলপ পঢ়ি আছো মা। তুমি কি কৰিছা? মই আছো বাৰু। তোৰ পঢ়া শুনা কেনেকুৱা চলিছে? ভালেই চলিছে না। খোৱা বোৱা কৰিলিনে? নাই খোৱা মা। তোমালোকে খালা নেকি? খামগে এতিয়া। তই সোনকালে খাই ল। হ'ব দে এতিয়া। হ'ব দিয়া মা। আৰু এঘণ্টামান পঢ়ি লওঁ, তাৰপিছত ভাত বনাম। কি কৰিছা পূজা? পঢ়ি আছো ৰবা। পৰীক্ষা পালেহিয়ে নহয়, একো পঢ়াই হোৱা নাই। মোৰো একো পঢ়া নাই হোৱা। কি হ'ব একো গম পোৱা নাই। ৰবা বংশী, আৰু অলপ পঢ়ি লওঁ, তাৰপিছত ভাত বনাম। হ'ব দিয়া। বংশী, পঢ়া হ'লনে তোমাৰ? কি হ'ল নাজানো আৰু, ভগৱানে যি কৰে আৰু। তোমাৰ হ'লনে নাই? মোৰো একেই, একো পঢ়া নহ'ল ভালকে, যি হয় হ'ব আৰু। বংশী, আজি ৰিজাল্ট দিব নহয়, বৰ ভয় লাগিছে মোৰ। মই নাপাওঁ, মোৰ বেয়া হ'ল এক্সাম। মোৰো আশা নাই, যি হয় দেখা যাব। বংশী, বংশী, মোৰ ক্লিয়াৰ হ'ল এক্সাম, মই পাই গ'লো। তোৰ কেনেকুৱা হ'ল? ভাল নহ'ল মোৰ, মনটো বৰ বেয়া। হ'ব দে, নেক্সট টাইম আৰু ভালকে ট্ৰাই কৰিবি। এইবাৰ কচিং এটা ল'ব লাগিব। ভালে ভাবিছ তই। বাৰু দে, বহুত বহুত কংগ্ৰেচুলেশ্যনছ থাকিল। থেংক ইউ মাই বেষ্ট ফ্ৰেণ্ড। হেল্ল' ভাইটি, আজি আমাৰ ৰিজাল্ট দিলে, মই চিলেক্ট হ'লোঁ। ৱাও, কংগ্ৰেচুলেশ্যনছ বা। মা, বা ADREত চিলেক্ট হ'ল। হয় নেকি? ফোনটো মোক দেচোন। মা। হেল্ল' মাজনী, তই চিলেক্ট হ'লি। কষ্টৰ ফল ভগৱানে দিলে। আজি মই বৰ সুখী মাজনী। হ'ব দে, এতিয়া ৰাখিছোঁ বাৰু দেই। মা, তুমি কিয় কান্দিছা? এয়া আনন্দৰ চকু পানীও ভলো। তয়ো ভালকে পঢ় বাহিৰৰ নিচিনাকে। তয়ো এদিন তাইৰ নিচিনাকে চাকৰি এটা ল'ব লাগিব। হ'ব দিয়া মা, ময়ো ভালকে পঢ়িম। যোৱা মা, ভাত উলিওৱাগে, মোৰ বৰ ভোক লাগিছে। বৈ, দুয়োটাই ভাত খাই লওঁ। ব'লা মা।